এই নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ নতুন ভিডিঅ' এটা লৈ কিনে আহিলোঁ। ঠাণ্ডা বতৰ একদম স্পেচিয়েল খানা। এইটো প্ৰথমতে এয়া হ'ল জাপানী কুঁৱৰী। আপোনালোকে কি কয় নাজানো, আমাৰ জাপানী বুলি কৈ পেলাই। প্লাছ এয়া পালেং শাক, এইফালে কৰ্দৈ টেঙা, মাছ দি কিনে, সৰু মাছ দি কিনে, এই মোৱা মাছ দি কিনে বনোৱা। আৰু এয়া হ'ল ফুলকবি ডাঙৰ ডাঙৰ পিচ, প্লাছ ইয়াতো আছে মাছ। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। একদম ঘৰৰ চাউল প্ৰথমে, আৰু ইফালে হ'ল আপোনাৰ একদম আমাৰ ৰাজহুৱা পুখুৰীৰ মাছ। আৰু ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাকী কেনে আছে আপোনালোকে জনাব। বহুত টেষ্টি। ফুলকবি আৰু মাছৰ যিটো চব্জি হয় না, এই মজা। কি সোৱাদ, টেষ্টি মাছ। বাকী আপোনালোকে ক'ৰ পৰা চাই আছে জনাব। পানী দিবচোন, পানী। বেটা ভাত খাবা নেকি? ভাত খাবা? তুমি খাই দিলা না? এতিয়া খাম টেঙা, কৰ্দৈ টেঙা। যিহেতু গা ইমান ভাল নহয়, কাহ চৰ্দি হৈছে। খাবা? হা হা কৰ্দৈ টেঙা খালে কফটো বহি যায়, বহুত ভাল হয়। মজা। আৰু টেঙাটো বহুত টেঙা। কৰ্দৈটো খুব টেঙা। সেই মাছৰ কাঁইটটো বৰ টাইট কিন্তু দেই, জাপানী মাছৰ।
বাকী বিহু আহি পাব হ'ল, মাঘৰ বিহু। শুনিছোঁ আপাৰৰ ফালে হেনো মাঘৰ বিহুটো ইমান ধুমধাম নকৰে, আমি কিন্তু মাঘৰ বিহুটো বহুত ধুমধাম কৰোঁ লোৱাৰ ফালে। আপাৰৰ হ'ল বহাগৰ বিহু, তামাম হয় একদম। কি ক'লা? চাম ৰ'বা। ইয়াত কাইটেই মাছটোত তামাম কাটা আছে। জাপানী মাছত কাঠটো বেছি। পেট টেঙা। মই বজাৰত আচলতে বহুত দিন ভোট জলকীয়া পোৱা নাই, নহ'লে আনিলোঁ হয়। তাৰমানে এই মাছটো সৰু খাই লাভ নাই, জাপানী কওঁ এইটো, সৰু খাই লাভ নাই, এইটোত বহুত কাটা থাকে। তাৰপিছত বাচ্ছাৰ নহয় দেই মাছটো। পূৰা এক টেংকি চাফা কৰিলোঁ। বাকী আজিলৈ এৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু আমাৰ ফেচবুক চেনেলটো ফ'ল' কৰি দিব। আৰু ক'ৰ পৰা চাই আছে আপোনালোক কমেণ্ট যোগে জনাব। নমস্কাৰ।